হেল্ল' এভৰিৱান। হঠাতে আমি গুৱাহাটী চহৰখন এৰি যাবলৈ ওলাইছোঁ। ক'ত যাবলৈ লৈছোঁ, কিয় যাবলৈ লৈছোঁ আপোনালোকক জনাম বাৰু। এদিনটো আচলতে আহিব বুলি গম পাওঁ, কিন্তু ইমান সোনকালে যে আহিব ইমানখিনি ভবা নাছিলোঁ। হঠাতে আহি গ'ল, ভালো লাগিছে আৰু দুখো লাগিছে গুৱাহাটীখন এৰি যাবলৈ। মানে ইমানখিনি আমি সাজু হৈ থকা নাছিলোঁ ইমান সোনকালে আহি যাব বুলি, কিন্তু সোনকালে যিহেতু আহি গ'ল এতিয়া সাজু হ'বলগীয়া হৈছে আৰু আমি 10 দিন আছোঁ। আজি 30 তাৰিখ হ'লেই, আমি 10 তাৰিখলৈকে আছোঁ গুৱাহাটীত। মানে মোৰ ফিলিংছটো মিক্স হৈ আছে, ভালো লাগিছে বেয়াও লাগিছে। আচলতে এই চহৰখন এৰি যাবলৈ কিয় বেয়া লাগিছে, চহৰখনত কিনো আছে আপোনালোকে ভাবিব পাৰে। আচলতে এই চহৰখনত আমাৰ দুয়োটাই মানে বহুত সুখ দুখৰ বহু স্মৃতিয়ে থাকি যাব। কাৰণ মই আজি 4 বছৰ থাকিলোঁ বাৰু ইয়াত, বহুত বেছিও নহয়, 4 বছৰ আছোঁ। মোৰ জুন পোৱাহি হ'লে পূৰা কমপ্লিট 4 বছৰ হ'লহেঁতেন। আৰু হাজবেণ্ড থকা বাৰু দিন হ'ল, তেওঁ 2019 চনতে ইয়ালৈ আহিছিলে কৰ্মসূত্ৰে। আজি 26 চন হ'লি। তোমাৰ কিমান দিন হ'ল কৈ দিয়া গুৱাহাটীত থকা? 6-7 বছৰ হ'ল, 2019-20 মানৰ পৰাই আছোঁ মই। এওঁ থকা দিন হ'ল আৰু আমাৰ তুমি মিছ কৰিবা নে গুৱাহাটীখনক? মিছটো কৰিমেই, গুৱাহাটী ভাল লাগিছিলে, ইমান বেয়া লগা নাছিলে থাকি। মই কিন্তু 4 নিজৰ বছৰ ঘৰ থাকিলোঁ। ওচৰলৈ যাবলৈ অলপ ভালেই লাগে দিয়ে। আমি ক'ত যাওঁ কি কথা বাৰু আপোনালোকক জনাম। বিশেষকৈ মিছ কৰিম আমাৰ মানে সংসাৰ ইয়াৰ পৰাই আৰম্ভ হৈছিলে, হয় নাই কোৱা? প্ৰতিটো সুখ দুখ মানে আমাৰ আৰম্ভণি ইয়াৰ পৰাই হৈছিলে। আৰু চব মানে গুৱাহাটীখনত আমাৰ বহুত স্মৃতি থাকি যাব। সেইটো কাৰণে বহুত মিছ কৰিম আৰু এৰিবলগীয়াও হৈছে বহুত কথাত ভাবি। স্মৃতি থাকি যাব মানে আমাৰ দুয়োটাই বৈবাহিক জীৱনৰ আচল মুহূৰ্তবোৰ মানে এইখন চহৰতে পাৰ কৰিলোঁ। আৰু ইয়াত মানে বহুত সেইকাৰণে বহুত সুখৰ হওক বা দুখৰ হওক বহুখিনিয়ে স্মৃতি এৰি থৈ যাব লাগিব। সেইটো কাৰণে বহুত বেছি বেয়া লাগিছে। হাজবেণ্ডৰো মনটো বেয়া, তেওঁ মানে বিভিন্ন ধৰণৰ মানুহ ইয়াত লগ পালে। তেওঁ কৰ্মসূত্ৰে আজি ইমান বছৰ থাকিলে ইয়াত, বহু দূৰ দূৰৰ পৰা মানুহ লগ পালে, দূৰ দূৰণিৰ পৰা অহা মানুহ ইয়াত বন্ধুত্ব হিচাপে থাকিলে, ভাই ককাইৰ দৰে থাকিলে। মানে তেওঁ মনটো বেয়া, মোক কৈ আছে এইকেইদিন, মোৰো বেয়া লাগিছে এৰি থৈ যাবলৈ। আমি যাম বুলি ভাবি আছিলোঁ, কিন্তু ইমান জল্দি হৈ যাব বুলি গম পোৱা নাছিলোঁ। সেইকাৰণে ইমানখিনি সাজু হোৱা নাছিলোঁ। যিহেতু এতিয়া সাজু হৈছোঁ আৰু উপায় নাই। মানুহে কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিব বুলি কথা এষাৰ আছে নহয়। সেইকাৰণে আমি যিহেতু কিবা এটা বিচাৰিছোঁ, সেইকাৰণে এতিয়া হেৰুৱাবলৈও লাগিব। মানে বহুত সুখৰ মানে মুহূৰ্তখিনি ইয়াতে পাৰ কৰিলোঁ আৰু, বা দুখৰ মুহূৰ্তখিনি ইয়াতে পাৰ কৰিলোঁ এই গুৱাহাটী মহানগৰতে। এতিয়া এৰি যাব লাগিব, উপায় নাই। কিনো ক'ম, মানে মোৰ মানে ফিলিংছটো মিক্স হৈ আছে। সেইটো মানে মুখৰ পৰা কথাই ওলোৱা নাই। আৰু 10 দিনে মাত্ৰ আছোঁ, আৰু কেতিয়া গুৱাহাটী আহিব পাম বা আহিম নাহিম একো নাজানো। কিবা কাম থাকিলে হয়তো আহিবলগীয়া হ'বও পাৰে বা নাহিম, ইমানখিনিও নাজানো। মানে